নমস্কাৰ ৰূপজ্যোতি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ আই বটমত মই ভিডিঅ'টো লিংকটো দি দিছোঁ আপোনালোকে চাই ল'ব আমি একুৱাৰিছ ধনৱন্তী কোম্পানীৰ একুৱাৰিছ আমি ইয়াতে ইউজ কৰিছিলোঁ এইটো সাপ্লিমেণ্ট আৰু এটা ইউজ কৰিছিলোঁ দানাৰ লগত আৰু এটা আমি যেটো লিকুইড আছিল এটো পানীত আমি ইউজ কৰিছিলোঁ আপোনাক দেখাইছিলোঁ সেই ভিডিঅ'টো মই ডেসক্ৰিপচনত লিংকটো দি দিম কমেন্টত লিংকটো দি দিম বা আই বটমত দি দিম আপোনালোকে চাই ল'ব সেইটো আমি ইউজ কৰিছিলোঁ আজি প্ৰায় এসপ্তাহ সম্পূৰ্ণ হ'ল আৰু পানীৰ কালাৰটো আপোনালোকে লক্ষ্য কৰিলে দেখা পাব অলপ গ্ৰীণ টাইপৰ কালাৰ এটা আহিছে আৰু যেহেতু পানী মোৰ যথেষ্ট পৰিমাণে আছে পুখুৰীটোত আৰু মাছৰ পৰিমাণো যথেষ্ট পৰিমাণে আছে যোৱা বছৰ মাছ কিছুমান আছিল মই ধৰা নাই ৰাখি দিছোঁ ষ্টকত অলপ সেই কাৰণে যেটো প্লান্টনটো হৈছিল প্লান্টনটো মাছে খুব সুন্দৰকৈ লৈছে আৰু পানীখিনিৰ কালাৰটো এটা চেঞ্জ মই পাইছোঁ প্ৰথম অৱস্থাত আপোনাক কৈ দিওঁ সেইকেইটা হ'ল আমাৰ ধনৱন্তী কোম্পানীৰ আৰু সেইকেইটা হ'ল আয়ুৰ্বেদিক বস্তুৰ দাম সকলোতকৈ বেছি আপোনাক জানে যে কেমিকেল পোৱা যায় কেমিকেলবিলাকৰ দাম কম থাকে কিন্তু আয়ুৰ্বেদিক বস্তু যদি আমি ইউজ কৰোঁ তেন্তে দামটো যথেষ্ট পৰিমাণে আমি বেছি দিবলগীয়া হয় সেইটো কাৰণে সেই প্ৰডাক্টৰ দামটো বেছি 990 টকা পাৰ লিটাৰ আৰু যেটো পাউডাৰ আছে পাউডাৰটো প্ৰায় 400 টকা হয় সেইটো কাৰণে যদি আপোনালোকে কমাৰ্চিয়ালি কৰিছে যিসকলে কমাৰ্চিয়ালি মাছ এৰিছে কমাৰ্চিয়ালি দানা খুৱাই আছে আৰু যিসকলৰ ইমান টকা ইনভেস্ট কৰিছে যে আমি এখিনি পইচা ইনভেস্ট কৰিছো আমাক কম দিনৰ ভিতৰত ইয়াৰ ফলাফলটো লাগে তেওঁলোকে সেই প্ৰডাক্টটো ইউজ কৰক আৰু যিসকলে ঘৰুৱাভাৱে কম খৰচত কৰিছে তেওঁলোকে এইবিলাক ইউজ কৰিব নালাগে সেইটো ইউজ কৰাৰ ভাল ফল এটাই আপোনাৰ পানীৰ যেটো অক্সিজেন লেভেল হি বহাই ৰাখিব প্লান্টনটো বনাব পাৰিব আৰু মাছবিলাক জীয়াই থকাৰ এটা পৰিবেশ ধুনীয়াকৈ ৰাখিব আৰু মাছবিলাকে অলপ খেলা ধুলা কৰিব মই কালি আবেলি সময় দেখা পাইছো মাছবিলাকে অলপ পুখুৰীত ধুনীয়াকৈ খেলি কৰি আছে মানে অক্সিজেন লেভেলটো বহাই থাকিব আৰু পৰিবেশটো খুব ধুনীয়াকৈ ৰাখিব আৰু পানীটো সাফ চিকুণ কৰি ৰাখিব আপুনি চূণ প্ৰয়োগ নকৰিলেও হ'ব আৰু বাকি পিএইচটো মই টেষ্ট কৰিছিলোঁ নেক্সট লাগিলে আপোনাক যদি বিচাৰে মই পিএইচটো টেষ্ট কৰি দিম পিএইচটো নৰমালি আছে কোনো ধৰণৰ তেনেকুৱা প্ৰবলেম হোৱা নাই সেই কাৰণে আপোনাক কৈছো আপুনি যদি কমাৰ্চিয়ালি পুখুৰীত আপুনি কৰিছে আপোনাৰ 1 বিঘা পুখুৰী আছে 2 বিঘা পুখুৰী আছে 10 বিঘা পুখুৰী আছে তেন্তে আপোনালোকে ইউজ কৰক আৰু অসমৰ পৰা বিভিন্ন জিলাত বিভিন্ন জন মীনপালকে সেইটো ইউজ কৰিছে আৰু মই যেহেতু ভিডিও এডিটিংত মোক কিছু প্ৰবলেম হৈ আছে অতি কম সময়ৰ ভিতৰত বা কিদিনতে মই কিবা এটা কৰিম আৰু আমি নেক্সট ভিডিও এডিট কৰিবলৈ চেষ্টা কৰিম যাতে এডিট কৰিলে মই সকলো আপোনাক দেখাব পাৰো সেই কাৰণে মই এইকেদিন অলপ ভিডিও কমকৈ বনাই আছো যেহেতু এডিট নকৰিলে সকলোৱে ভাল নাপায় এডিট কৰিব লাগিব কিন্তু প্ৰথম অৱস্থাত আমি এডিট নকৰাকৈ মানুহখিনি কথাখিনি জনালো যাতে কোনো ধৰণৰ বেলেগ ধৰণৰ কথা নজনাকৈ মানুহখিনিয়ে সম্পূৰ্ণকৈ কথাখিনি গম পাই যায় সেই কাৰণে আমি এডিট কৰা নাছিলো কিন্তু এতিয়াৰ পৰা যেহেতু এডিট কৰিব লাগিব আপোনাক সকলোখিনি দেখাব লাগে বহুতে কমেন্ট কৰে যে থাম্বনেলত দিয়া বস্তুটো ভিতৰত দেখাব নোৱাৰা কিয় এডিট নকৰাৰ কাৰণে আমি দেখাব নোৱাৰো নেক্সট আমি অতি কম সময়ৰ ভিতৰত আমি সেইটো ব্যৱস্থা কৰিম আৰু এডিট কৰিম আৰু আপোনাক খুব সুন্দৰকৈ সকলো কথা জনাব পাৰিম আৰু বাকি কথাটো আপোনাক কোলে মাছে খুব ধুনীয়াকৈ খেলা ধৰা কৰি আছে আৰু দানাৰ লগত পাউডাৰটো মই ইউজ কৰিছো প্ৰায় ৰিজাল্ট ভাল পাইছো বুলি ক'ব লাগিব আৰু দুই এজনে কমেন্ট কৰিছিলে যে তেওঁলোকে ভাল ফল পোৱা নাই আপোনালোকে পানী কিমান পৰিমাণৰ আছিল হেতু চাই ল'ব বেছি পানীত যদি আপুনি হেতু প্ৰডাক্টটো ইউজ কৰে তেন্তে আপুনি তাৰ পৰা সুফল নাপাব পাৰে পানীৰ যেটো কিমান আছে হেখিনি আপুনি প্ৰথম অৱস্থাত চাই ল'ব আৰু কিমান ডাঙৰ পুখুৰীত কিমান ইউজ কৰিব লাগে সেই কথাটো আপুনি ভালকৈ পাতি ল'ব তাৰ পিছতহে আপুনি ইউজ কৰিব আৰু আপোনাক সবে যদি ল'ব বিচাৰে যিসকলে কমাৰ্চিয়ালি কৰি আছে তেন্তে মই আপোনাক সবক যোগান ধৰিব পাৰিম হুজাই ডিস্ট্ৰিক্টৰ ওচৰৰ পৰা যদি আপোনালোকে আছে বা অসমৰ আপুনি বিভিন্ন জিলাত যদি আছে যিকোনো ডিস্ট্ৰিক্ট হওক আপোনাক আমি যোগান ধৰিম কলুৱে মই পাৰ লিটাৰ 990 আৰু যেটো পাউডাৰটো আছে পাউডাৰটো আপোনাৰ 400 টকা মই আই বটমত ভিডিওটো দি দিছো কমেন্টত দি দিম আপোনালোকে সেই ভিডিওটো চাই ল'ব মই কেনেকৈ ইউজ কৰিছিলো আৰু বাকিখিনি কথা হিমানে যদি আপোনালোকে ল'ব বিচাৰে তেন্তে বুকিং মই কৰি আছো আপুনি বুক কৰি ল'ব পাৰিব মোৰ নাম্বাৰো দিয়া আছে হোৱাটছএপৰ নাম্বাৰো দিয়া আছে পেজৰ লিংকও দি দিছো ডেসক্ৰিপচনত আপোনালোকে তাতো গৈ বুক কৰিব পাৰিব আৰু সেই প্ৰডাক্টটো মই কলুৱে ক্ষুদ্ৰ যিসকল মীনপালক আছে তেওঁলোকৰ কাৰণে নহয় ক্ষুদ্ৰ মীনপালকসকলে আগৰ ভিডিওবিলাক চাওক কেনেকৈ পানী কোৱালিটি মেইনটেইন কৰি ৰাখিব পাৰে কম খৰচত হেনেকৈ কৰক আৰু যিসকলে কমাৰ্চিয়ালি কৰিছে যেতিয়া আমি যেটো সিপি দানা বা কমাৰ্চিয়াল ফিড আছে ফ্লোটিং ফিড ইউজ কৰাৰ লগে লগে পানীত এমোনিয়াটো বৃদ্ধি পাই যায় আৰু পানী কালাৰটো বেছি গ্ৰীন হৈ যায় আৰু এমোনিয়া হয় ফুট হৈ যায় গুটে পুখুৰীটোতে তেওঁলোকে সেই প্ৰডাক্টটো ইউজ কৰিব পাৰে যেটো এটো আয়ুৰ্বেদিক প্ৰডাক্ট হয় ইয়াৰ কোনো ধৰণৰ সাইড এফেক্ট নাই ই কোনো ধৰণৰ ৰিঅ্যাকশন নকৰে আপোনাৰ পুখুৰীত সেই কাৰণে আপুনি হেতু নিশ্চিন্ত মনে আপুনি ইউজ কৰিব পাৰে কি এমোনিয়া ৰোধ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে আৰু ডেসক্ৰিপচনত মই গুটেই লিষ্টখন দি দিম কি কৰে আপোনালোকে হেখিনি চাইও আপুনি ইউজ কৰিব পাৰে বহুজনে ইউজ কৰিছে আপুনি ইউজ কৰি চাব পাৰে যদি আপুনি কমাৰ্চিয়ালি কৰিছে আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে ক্ষুদ্ৰ মীনপালকসকলে কেনেকৈ কৰিব লাগে মই ভিডিও দি থৈছো ডেসক্ৰিপচনত মই মীনপালনৰ ভিডিওখিনি লিংকটো দি দিম আপোনালোকে তাতো গৈ চাই ল'ব পাৰিব আৰু এই
এইদৰে আমাক ছাপোৰ্ট কৰি যাব। আৰু মই দুই এটা কামতো ব্যস্ত হৈ আছোঁ, যিহেতু আমি সৰু সৰু ক্ষুদ্ৰ যিসকল খেতিয়ক আছে, নতুনকৈ ফাৰ্মলৈ আগবাঢ়ি আহিছে, তেওঁলোকৰ সৈতে জড়িত হৈ আছোঁ। আমি সৰু সৰু ফাৰ্ম নিৰ্মাণ কৰি আছোঁ, মীন পালনৰ ক্ষেত্ৰত মানুহবিলাকক সজাগ কৰি আছোঁ, যাতে এই ক্ষেত্ৰলৈ বহু লোক আগুৱাই আহে। আৰু হাঁহৰ বহুতো ফাৰ্ম আমি নতুনকৈ বনাই আছোঁ, আৰু মাছো মই যোগান ধৰি আছোঁ। আপোনালোকক যিকোনো ধৰণে মই সহায় কৰিম। আপোনালোকে ফোনত নাপালে প্লিজ বেয়া নাপাব, আপুনি পেজত মেছেজ কৰিব বা আপুনি হোৱাটছএপ কৰিব, মোক নিশ্চয়কৈ পাই যাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।